হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আই হোপ সকলোৱে ভালে আছে। আৰু আপোনালোকৰ সেইফালে মানে বানপানী হৈছিলে নাই কমেণ্ট কৰি ক'বচোন। যিহেতু এতিয়া মানে সকলো ঠাইতে বানপানী হৈ আছে আৰু আমাৰ এইফালে বানপানী হোৱা নাই বাৰু, তথাপিও মানে ৰাস্তা ঘাট সকলোতে পানী উঠিছে সকলক। আৰু মানে আজি অলপমান ৰ'দ দিছে, যিহেতু ভিডিঅ'টো বনাব আৰু বহুত দিন তেনেকৈ ভিডিঅ' বনোৱাই নাছিলোঁ। বাকী মাছ চাছো দেখুৱাম, ৰাতিলৈকে মানে মাছ চাছ বহুত আহে আৰু চ' সেইবোৰ আপোনালোকক দেখুৱাম। আৰু বাকী এতিয়া আমাৰ ৰাস্তাটো অলপমান দেখুৱাই দিওঁ, যিহেতু পানী হৈছে। বাকী শুকাইছে বুলি ক'ব পাৰি, তথাপিও বৰষুণ দিলে আকৌ পানী উঠিব। এইফালে চাব পাৰে আপোনালোকে ৰাস্তা। আৰু গাইজ আমাৰ ঘৰৰ পিছফালে আপোনালোকক দেখুৱাইছোঁ, চাওকচোন। যোৱাকালিতো এইখিনি মানলৈকে পানী আহিছিল আৰু এতিয়া মানে ইমান আছে আৰু চাৰো হয় মানে মাছ চাছ বহুত আহিছিল এইবিলাকত, মানে যাতে মাছ চাছ আহিছিল জেগাত। চ' আপোনালোকক সকলোকে দেখুৱাম, চ' ভিডিঅ'টো কণ্টিনিউ চাই থাকক। তো গাইছ, এতিয়া গধূলি হ'ল আৰু এতিয়া ধুনীয়াকৈ মানে চাহ একাপ খাই লওঁ। এইফালে আছে আপোনালোকে চাব পাৰে জিলাপি আৰু লাল চাহ। চ' ধুনীয়াকৈ চাহ একাপ খাই লওঁ, তাৰে পাছত লগ পাই আছোঁ। তো গাইছ, ভাবিছোঁ কাৰণ মাছ চাহ আৰু তেন্তে বলক। মাছ দেখুৱাও, চ' কিন্তু মাছ চাছ তেনেকৈ ওলোৱা নাই আজি। চ' যোৱাকালি এটা ক্লিপ আছে, সেই ক্লিপটো চাওকচোন। বৰ্তমান হৈছে ৰাতি, এইফালে চাব পাৰে আপোনালোকে ৰাতি হৈছে পুৰা আন্ধাৰ, আৰু এই আন্ধাৰত মানে মই মাছ চাব চাই আছোঁ। চ' আপোনালোকক দেখুৱাওঁ, যিহেতু বহুত বেছি বৰষুণ দি আছে ন, চ' মাছো আহিছে। চ' আপোনালোকক তো বেছ ধুনীয়াকৈ মাছ চাব পাৰোঁ, কিন্তু লাইট চাইট নাই, তেনেকৈ মানে বস্তু নাই আৰু মানে চাব আহি যাব বিচাৰিছোঁ। চ' সেইকাৰণে আপোনালোকক দেখুৱাওঁ। চ' মানে লাইট চাইট নহ'লে কিবা কাৰণে দেখুৱাম আৰু আপোনালোকক চাব যাই। তোমার আসলে খরবিশ লাগে, সেই আপনি মাছ দঙ্কল বার বসো, দঙ্কল বাসাব বলে সেই মানে মাছ আছে না নাই অলপ আগে আমি ইয়াত সৰু চানা হওক মানে তেনেকুৱা ধৰণৰ মাছ আহিছিল। বৰ্তমান কিন্তু এতিয়া দেখা নাই, আৰু আপোনালোকে হয়তো দেখিব নোৱাৰে, কাৰণ যিহেতু মোৰ টচ চচ তেনেকুৱা নাই ন, সেই টচ থাকিব তেতিয়া ভালকৈ দেখুৱাব পাৰি। সেইভাগে চাওঁ ভাল পুৰা আন্ধাৰ হৈছে, দেখিছেনে? চানা চানা মাছ আছে, এইটো